মছলা ডোছা আৰু কোন ডোছা ৰন্ধনৰ পদ্ধতি। এখন টাৱা গৰম কৰি পানী ছটিয়াই মোহাৰি ল'লোঁ, তাতে এচামুচ ডোছাৰ ঘোল দি চাৰিওফালে ঘূৰাই ল'লোঁ, এচামুচ তেলো দি দিলোঁ, তেলখিনিও চাৰিওফালে লগাই দিলোঁ, তাতে গান পাউডাৰ ঘৰতে বনোৱা চাৰিওফালে দি দিলোঁ আৰু আলুৰ মছলা এনেধৰণে ডোছাখনৰ ওপৰত লগাই দিলোঁ আৰু এচামুচ তেল দিলোঁ। এতিয়া 4-5 মিনিট সময় মধ্যমীয়া জুইত ডোছাখন সিজাম। তাৰপিছত চব ডোছাখন ৰঙচুৱা হৈ যাব আৰু ডোছা ৰেডি হৈ যাব। এনেকৈ দুভাগ কৰি দিলোঁ মছলা ডোছা। এতিয়া আমি বনাম কোন ডোছা। টাৱাখন অকণমান মোহাৰি জুইটো কম কৰি ল'লোঁ, আকৌ ডোছাৰ ঘোল এচামুচ দি চাৰিওফালে ঘূৰাই দিলোঁ, তাতে এচামুচ তেলো সানি দিলোঁ। মাজৰ পৰা একেবাৰে কাষলৈকে এটা এনেকৈ কাট মাৰি ল'ব। যেতিয়া ডোছাখন মচমচীয়া হৈ আহিব, এনেকৈ কোণৰ দৰে চাৰিওফালে ঘূৰাই দিব। দেখিবলৈও ধুনীয়া হয়। সৰু ল'ৰা ছোৱালীয়ে এনেকৈ বনাই দিলে খাবলৈ খুবেই ভাল পায়। ডোছাৰ ৰেচিপি মই প্ৰায়ে দিয়ে থাকোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।